হাই হেল্ল' গাইজ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি মই আছোঁ এটা বিশেষ জেগাত। আজি আমাৰ সকলোৱে মিলি আমি আজি পথাৰত খানা খাব লৈছোঁ। এয়া দেখিছে ককাইদেউহঁতে গৰখীয়া ভোজ খাব লৈছোঁ। এয়া দেখিছে ককাইদেউহঁতে খানাৰ ধুমধামেৰে আয়োজন চলাই আছে। হাঁহ মাৰি আছে, পাখি গুচাই আছে। আৰু এয়া দেখিবলৈ পোৱা গৈছে আমাৰ হাঁহ মুকলি হৈ গ'ল। ইয়াৰ আজি মৰিবলৈ মন নাই, সেইকাৰণে ই পলাই ফুৰিছে। তাৰপিছত এয়া হাঁহ আৰু ইয়াত দুটা আছেই, এই দুটা হাঁহ আৰু আছে আৰু হাঁহ আহিব বাকী আছে। এতিয়া বৰ্তমান এটা পাখি গুচাই থকা হৈছে, বাকী এইকেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা। এতিয়া ককাইদেউ জানিবলৈ দিয়া মতে কমেও কিমানটামান ককাইদেউ কৈছে, কমেও 30টামান হাঁহ হ'ব আমাৰ খানাত আজি। আৰু এতিয়াও আমাৰ হাঁহৰ পাখি গুচাই শেষ হোৱা নাই, আহি আছে হাঁহ। এয়া কমেও ইয়াত 25-30টামান হাঁহৰ মাংস অলৰেডি 25টামানৰ কটা হৈ গ'ল আৰু বাকীখিনি ইয়াত কাটি থকা হৈছে আৰু বাকী আছে আহিবলৈ। আজি ধুমধাম হ'ব গৈ আছে আমাৰ আজি দিনটো। আৰু ইয়াত হাঁহৰ এনেদৰে হাঁহ কাটি থকা হৈছে আৰু ইয়াতে আমাৰ খুৰী মাহী পেহী জেঠাই আৰু যি যিমান আছে আৰু ধৰি ল'ব নিজে নিজে সম্বন্ধটো সকলোৱে মিলি শাক পাচলি কাটি আছে। আৰু আমাৰ গম পাই সকলোৱে খানা বুলি ক'লে কি শাক পাচলি লাগে, ধৰি লওক আলু বিলাহী এইবিলাকে আৰু চবতে যিবিলাক খায় আৰু আমাৰ ইয়াতো সেইবিলাকেই আৰু বেলেগনো কি খাম নহয় জানো। তো ইয়াতে এতিয়া চাহৰ পৰ্ব চলি আছে। মই চাহকাপ দেখি তাত ৰখি থাকিব নোৱাৰিলোঁ মাংস কটা জেগাত, আৰু মই ভাবিলোঁ একাপ চাহ খাই লওঁ আমাৰ সন্ধিয়া বু হাতেৰে ৰাতিপুৱা একাপ। আমি গৈ আছোঁ, ক'লৈ গৈ আছোঁ বাৰু? বেটেৰী আনিবলৈ। তো চব ৰেডি হৈ গ'ল, কিন্তু এটা বস্তু থাকি গ'ল, এইটো বস্তু হৈছে বেটেৰী। আমি এতিয়া গৈ আছোঁ বেটেৰী আনিবলৈ, আৰু আমি নহালৈকে আজি বক্স নাপাজে, গতিকে আমি ক'ৰবাত আজি গাইব হৈ যাওঁ নেকি মানুহকেইটা? তো এইদৰে আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ বেটেৰী আনিবলৈ। আৰু এইদৰে আজি আমাৰ সকামৰ সকলো কাম কাজ চলি আছে, বনাই আছে আৰু ককা আইতাসকলে আশীৰ্বাদ দি আছে। এতিয়া মানুহ বেছি নাই, ভোজৰ সময়ত সকলো লগ হৈ যাব, আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব কিয় পালন কৰা হয় এই গৰখীয়া সকাম প্ৰত্যেক বছৰে। গান গাইছা? কেনেকুৱা লাগিছে আহি পথাৰত? মজা কৰি দিয়া। কেনেকুৱা লাগিছে পথাৰত? ভাল লাগিছে, বহুত ভাল লাগিছে। বঢ়িয়া। মানুহ পথাৰত আহি কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে? ইছ, বহুত বঢ়িয়া লাগিছে কৈছে পোৱালি। হাই কৈ দিয়া। এনেকৈ কৈ দিয়া হাই। আজি সকামত তোমালোকে বিজনীয়া হৈছে, কেনেকুৱা লাগিছে তোমালোকৰ? ভাত দিছে। হ'ব দিয়ক, লাগিলে আকৌ পিছত ল'ম ন।
আনিছে হয়নি ভাতটো খাবলৈ মানুহৰ মাজত বহা নাই হেনো বেয়া লাগিছে কিন্তু মোৰ দায়িত্বত সেইটো নাই ভাতটো লাগিলে দিব পাৰিম আমাৰ আজি গৰখীয়া ভোজৰ দিনজোৰা কাৰ্যসূচীৰে এতিয়ালৈকে চলি আছে কাৰ্যসূচী আৰু এতিয়া দেখিবলৈ পোৱা গৈছে দিনৰ দিনটো কষ্ট কৰি মানুহবিলাকে কষ্ট কৰি তেওঁলোকে বহু কষ্ট কৰি এই আজি সকামখনি লগা ভগা কৰি আছিলে আৰু সেইকাৰণে সকলোৱে মিলি গধূলি এসাঁজ একেলগে খাই এনেদৰে ফূৰ্তি কৰি আছে এয়া মোৰ মা গান গাই আছে আৰু এইদৰে আমাৰ আজি সকামৰ সকলো কাম কাজৰ লগতে ভোজ ভাত খন্তেক সময়ৰ পাছতেই শেষ হ'ব গতিকে বন্ধু বান্ধৱীসকল শেষ হোৱাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিম যে কিয় আমি পালন কৰোঁ প্ৰত্যেক বছৰে এটা নিৰ্দিষ্ট দিনত এই গৰখীয়া সকাম আৰু এই কথাটো ময়ো যিহেতু নাজানো সেইকাৰণে মই আপোনালোকক জনাবৰ কাৰণে এজন ককাইদেউক সুধিম আৰু মই এতিয়া বলক আপোনালোকক লৈ যাওঁ ককাইদেউৰ মুখেৰে শুনিবলৈ কিয় পালন কৰি অহা হয় প্ৰত্যেক বছৰে এই গৰখীয়া সকাম তাপৰ যুগৰ পৰা এটা পৰম্পৰা আছে গৰখীয়া সভা গৰখীয়া ভোজ ভগৱান শ্ৰীকৃষ্ণই খাই দেখাইছিল এয়া হৈছে আমাৰ উজ্জ্বল জ্যোতিষ্ক উজ্জ্বল ইতিহাস আপোনালোকে ইতিহাসৰ পাতে পাতে পাব আমি তেখেতৰ ইতিহাসক জীয়াই ৰাখি পৰম্পৰাগতভাৱে আমি গড়মৰা গাঁৱত চিচি বৰগাঁও অঞ্চলস্থ ধেমাজি জিলাৰ ৰাইজে প্ৰতি বছৰেই পৰম্পৰাগতভাৱে আমি উদযাপন কৰি আহোঁ এয়া আমাৰ ইতিহাস বুলি ভাবোঁ ইয়াত আমাৰ সকলো ৰাইজে ইয়াত জ্ঞানী অজ্ঞানী বা আধুনিক যুগৰ পৰম্পৰাই হওক প্ৰাচীন যুগৰ অন্ধবিশ্বাসত থকা বৈবিধ্যসকলেই হওক সকলোৰে এটা বিশ্বাস আছে যে আমি আমাৰ মুক্তভাৱে খোৱা এই গৰখীয়া সভাত তেখেতসকলে সকলোৱে সেৱা লয় আৰু আমি মুক্তভাৱে এটা প্ৰীতিভোজ আয়োজন কৰোঁ ইয়াত আমি আমাৰ বছৰৰ মনোবাঞ্ছাবিলাক পূৰ্ণ কৰিবৰ বাবে আমি সেৱা কৰোঁ মুক্তভাৱে সেৱা কৰোঁ আৰু আমি মনোবাঞ্ছা পূৰ্ণৰ বাবে আমি সকলোৱে ভগৱানৰ ওচৰত আঁঠু লওঁ আমি বহুত ধৰণে প্ৰমাণ পাইছোঁ আমি আমাৰ ইয়াৰ পৰা যিসকল ৰাইজে সেৱা আগবঢ়াব বিচাৰে বা সেৱা কৰে বা দান বৰঙণি আগবঢ়ায় সকলোৱে তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমাক কয় এয়া বিশ্বাস আপোনালোকে অন্ধবিশ্বাস বুলিও ক'ব পাৰে বা আপোনালোকে বিজ্ঞানৰ কি তো বন্ধু বান্ধৱীসকল ইমানেই আছিল মোৰ আজিৰ ভিডিঅ'টি নিশ্চয় আশা কৰোঁ আপোনালোক সকলোৱে চাই ভিডিঅ'টি ভাল পাব যিহেতু মই ইউটিউব জগতলৈ নতুনকৈ আহিছোঁ গতিকে মোৰ ভুল হোৱাটো স্বাভাৱিক আপোনালোকে যেন মোৰ ভুলবোৰ আঙুলিয়াই দি মই আগুৱাই যোৱাত প্ৰেৰণা আগবঢ়োৱাৰ লগতে আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো বজাই দিবলৈ কেতিয়াও নাপাহৰিব তো বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ